হেল্ল' বন্ধুসকল, আজি অসমক লৈ যিটো পৰিস্থিতি হৈ আছে নহয়, যিসকল ব্যক্তি যুৱক যুৱতী অসমৰ বাহিৰত আছে, ময়ো এতিয়া বৰ্তমান বাহিৰত অৱস্থিত হৈ আছোঁ। গতিকে অসমখন যে এনেকুৱা ৰসাতলে গৈ আছে সেইটো আমি নিবিচাৰোঁ। সেই হেতুকে আমি অসমৰ বাহিৰত যিসকল আছে, বিভিন্ন প্ৰান্তে চলি আছে এই আন্দোলনটো। আৰু মই এতিয়া বৰ্তমান কেৰেলাত আছোঁ। কেৰেলাত যিসকল অসমবাসী ৰাইজ আছে, সকলো একত্ৰিত হৈ আজি এটা আন্দোলন কৰিলোঁ আৰৱ সাগৰৰ পাৰত। চাই লওঁ সেই দৃশ্যটো। সৰ্বানন্দ সোণোৱাল বিশেষকৈ তেওঁক আমি যেনেকৈ হিৰ' বনাইছিলোঁ তেনেকৈয়ে জিৰ' বনাব পাৰিম। আকৌ এবাৰ অসমত জুই জ্বলিছে, জাতীয় চেতনাবোৰ জাগি উঠিছে। 1983 হ'ব লাগিছে, বনহৰে কেঁচা তেজ বুব লাগিছে। জাগিব লাগিব স্বদেশী স্বজাতি, খেদিব লাগিব বিদেশী বাংলাদেশী। জাগৈ অসম মাটি, জাগৈ জনজাতি, নহ'লে নহ'ব আমাৰ মাটি ভেটি, নহ'লে নহ'ব ভাষা